পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিও লৈ আৰু এয়া আমাৰ ক্লাষ্টাৰৰ টিএলএম মেলাৰ কিছু দৃশ্য আৰু এতিয়া আপোনালোকে যিখিনি চাই আছে টিএলএম সেইখিনি হৈছে আমাৰ স্কুলৰ মানে মোৰ নিজৰ স্কুলৰ বহুখিনি বস্তু বনাম বুলি ভাবিছিলো কিন্তু যেহেতু আমি তিনিদিনীয়া এফএলএন প্ৰশিক্ষণত ব্যস্ত হৈ আছিলো সেই কাৰণে হাতত অকল দুদিন সময় পাইছিলো আৰু তাৰ ভিতৰতে মানে এইখিনি বনাই ফলে উলিয়াইছো আৰু মডেল টাইপৰ কিছু বনাম বুলি ভাবিছিলো যদিও সময় নিমিলিলে আৰু এয়া কিছুমান আমাৰ ক্লাষ্টাৰৰে যি নখন স্কুল আছে সেই স্কুল কিখনৰ টিএলএম বহুত ধুনীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে সকলোৱে সময় দিছে আৰু আপোনালোকে জনাব আপোনালোকৰ ক্লাষ্টাৰত টিএলএম মেলা হৈ গ'ল নেকি আৰু আমাৰ ক্লাষ্টাৰৰ টিএলএম মেলাখন চাই আপোনালোকে কেনে পালে আৰু যদি কিবা এড কৰিব পাৰি বা যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ আছে তেতিয়াহলে জনাব বুলি আশা কৰিলো মই ভাবো যদি এখন বিদ্যালয়ত ষ্টাফ যদি বেছিকৈ থাকে তেতিয়াহলে এইবোৰ বস্তু প্ৰিপেয়াৰ কৰি উলিয়াবলৈও ভাল লাগে আৰু কাম কৰিবলৈও ইচ্ছা যায় কিন্তু মোৰ নিজৰ ক্ষেত্ৰত কি হ'ল যে আমাৰ বিদ্যালয়ত অকল দুজনেই শিক্ষক আৰু সেইকাৰণে আমি দুজনে মিলি যিখিনি পাৰো সেইখিনি প্ৰস্তুত কৰিছো আৰু দুমাহ মানৰ আগতে নেকি আমাৰ আৰু এখন টিএলএম মেলা হৈছিল আৰু তাতে আসলতে দুটা ক্লাষ্টাৰ মিলি ফালে আমি বনাইছিলো সেইকাৰণে সেইটো সময়ত যিখিনি টিএলএম বনাইছিলো সেইখিনিও এইবাৰ লৈ আহিছো আৰু নতুনকৈ ৩-৪টা মান বনাইছো কষ্টটো অলপ কম হৈছে যেহেতু ইয়াৰ আগৰবাৰে যথেষ্টখিনি বস্তু বনাই থৈ দিয়া আছিল সকলোৱে তেনেকুৱাই কৰিছে আগৰবাৰৰ লগত এইবাৰ কিছুমান বস্তু নতুনকৈ এড কৰিছে আৰু যিমান পাৰি মানে সকলোৱে কালাৰফুল কৰিছে বস্তুবোৰ আৰু যেহেতু এইবাৰ টিএলএম মেলাত ডাইৰেক্টলি ধৰিয়ে দিয়া হৈছিল যে অকল লিটাৰেসি আৰু নিউমাৰেচিৰ ওপৰতে গুৰুত্ব দিয়া হ'ব ক্লাছ 1 আৰু 2 ৰ ভিতৰত আৰু সেই কাৰণে আপোনালোকৰ কাৰণে মই এটি ভিডিও দিছিলো মই এইবাৰ লিটাৰেচিৰ কাৰণে বিগ বুক এখন তৈয়াৰ কৰি উলিয়াইছিলো আৰু তাৰে এটা আৰ্হি মোৰ চেনেলত অলৰেডি আপলোড কৰি থৈ দিয়া আছে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহলে মোৰ সেই ভিডিওটো আপোনালোকে চাব পাৰে আৰু এইবাৰ টিএলএম মেলাত ফাৰ্ষ্ট সেকেন্ড থাৰ্ড পজিশন দিছে আৰু যি সকলে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ৰেংক পাইছে তেওঁলোকে ব্লক লেভেলত আকৌ পাৰ্টিসিপেট কৰিব লাগিব গতিকে সকলোৱে মানে উঠি পৰি লাগিছে আৰু বহুত ধুনীয়া ধুনীয়া মডেল টাইপৰ কিছুমান মানে বস্তু প্ৰিপেয়াৰ কৰি উলিয়াইছে চাবলৈ গলে সকলোৰে বস্তু সেই একেখিনিয়েই যেহেতু ক্লাছ 1 আৰু 2 ত যদি আমি কনসেপ্ট বিল্ড কৰিব লাগে তেতিয়াহলে সকলোৱে সেই একেখিনি বস্তুৱে তাৰ মানে বেলেগ বেলেগ ধৰণে উপস্থাপন কৰিছে ডিজাইনবোৰ কিছুমান বেলেগ বেলেগকৈ কৰিছে গতিকে তাৰ মাজৰে পৰা কোনে বেছি ইউনিক কৰিছে বা কাৰ বেছি ৰিলেভেন্ট হয় একৰ্ডিং টু দা টপিক সেই হিচাপে বনাইছে মই আশা কৰিম এই ভিডিওটো আপোনালোকৰ কাৰণে ফলপ্ৰসূ হ'ব যদি আপোনালোকৰ ক্লাষ্টাৰত এতিয়ালৈকে টিএলএম মেলা হোৱা নাই যেহেতু আমি সকলোৱে এটা আৰ্হি লৈ কিনে বস্তুবোৰ প্ৰিপেয়াৰ কৰিব ভাল পাওঁ গতিকে মই আশা কৰিছো এই ভিডিওটো চাই আপোনালোক লাভৱান্বিত হ'ব আৰু আপোনালোক সকলোকে বহুত মোৰ ফালৰ পৰা শুভেচ্ছাও থাকিলে আপোনালোকৰ টিএলএম মেলাখনত যাতে আপোনালোকেও বহুত ধুনীয়াকৈ কৰিব পাৰে আৰু এই টিএলএম মেলাখনৰ অন্তত যে প্ৰাইজ ডিস্ট্ৰিবিউচন হ'ল মই একেবাৰে আশা কৰা নাছিলো কিন্তু আমাৰ বিদ্যালয়খনেও থাৰ্ড ৰেংক পাবলৈ আমি সক্ষম হলো আৰু বহু কম সময়ৰ ভিতৰত বনায়ো যে আমি পজিশনত থাকিলো গতিকে হেতু কাৰণে ভাল লাগিছে কিন্তু সকলোৱে সমানে কষ্ট কৰিছে সকলোৱে অংশীদাৰ হ'ব লাগে বুলি মই ভাবো প্ৰাইজ ডিস্ট্ৰিবিউচন দিছে যাতে মানে আমি ভৱিষ্যতে আৰু বেছি ভালকৈ বনাব পাৰো মই তেনেকৈ ভাবিছো আৰু মই একেবাৰে আশা কৰা নাছিলো যেহেতু বহু কম সময়ত আৰু অকল দুজন ষ্টাফেৰে আমি অলপমান বস্তুহে বনাইছিলো গতিকে জাজ কৰিছিলেও বহুত ধুনীয়াকৈ বহুত মানুহো হৈছিল আৰু এয়া শেষৰ সময়খিনিত মিটিং আকাৰে সকলোকে সাৰ্টিফিকেট এখন দিছে যোনে যোনে পাৰ্টিসিপেট কৰিছে আৰু লাষ্টত প্ৰাইজ ডিস্ট্ৰিবিউচন হৈছে আৰু এয়া আমাৰ ক্লাষ্টাৰৰ কিছু ফটো মই আপোনালোকলৈকে আগবঢ়ালো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই